পানী কি কৰিছ ঘৰত কি কৰিবা বিৰাট অশান্তি পাইছো দেই মই মানে লকডাউনত এতিয়া লকডাউনত মোৰ তেনেকে অশান্তি নাই লগা ঘৰ বাৰীবোৰ ডাঙৰ নহয় আমাৰ বাৰী আছে ডাঙৰ আছে ডাঙৰ বাৰী আছে বাৰীত ফল মূলো আছে মাছো আছে আমনি লাগিলে কেতিয়াবা মাছ যাবাচোন আমাৰ ঘৰ পিনে যাবা কেতিয়াবা পাক এটা মাৰিম বাৰু তোমাৰ সুদা বৰশীটো লৈ গলে হ'ল পুখুৰীলে আমাৰ ডাঙৰ ডাঙৰ ফিচাৰী আছে টোপ দিব নালাগে সেইবোৰ আছে সেইবোৰ মোৰো আছে এনেই উঠি আহে টোপ দিব নালাগে এনেই উঠি আহে মোৰ আছে সেইবিলাক মোৰ তেনেকুৱা অভাৱ নাই মোৰ বাৰী বৰ ডাঙৰ বাৰীটো আপেল নাৰিকল কমলা আমলখি সুমথিৰা চব ফলে আছে মোৰ বাৰীত চব আছে মই কৈছো নহয় সেইবোৰ এই ফল মূল এই নাৰিকল চাৰিকলবোৰ কৰে কেতিয়াবা আমি নাখাওঁ সেই গৰু ছাগলীয়ে খাই থাকে সেইবোৰ আমি নুবুটলি হবো তাৰপিছত এই নাৰিকল গৰু ছাগলীও খাই সেইটো বেছি হ'ল নেকি এইটো এই বেলেগ এটা ফল দিলচোন তাত ফটকে গুচি গ'ল সেইটো বেলেগ এটা গৰুৱে খোৱা ফল এটা তাত ভৰাই ল'বা দেই কোমোৰা মানে যোৱা বছৰটো কোমোৰা কৰিছিলো কেনেকুৱা ডাঙৰ ডাঙৰ কোমোৰা হ'ল মোৰ ডাঙৰ মানে সাংঘাতিক এইডাল কোমোৰা হ'ল ডাঙৰ ইমান ডাঙৰ নাথাকে নেকি সেই তলৰ হাতখন দিয়াই নাই ইমান ডাঙৰ ডাঙৰ ইমানটো থাকে বাৰু তাৰপিছত গৰু মোৰ গৰুৰ কথা গম পোৱা নাই গৰুৰ কথা নাজানো বহুত গৰু আছে মই কৈছো নহয় এইফালৰ পৰা যদি গাখীৰ খীৰাই গৈ থাকো শেষৰজনী খীৰা মানে আকৌ সেই প্ৰথমজনী খীৰাবই হয় ইমানে গৰু মানে সাংঘাতিক আছে আৰু কেইজনীমান আছে আবেলিতে তোৰ বাল্টিংটো সেই উহাৰ তলতে দি থৈ যাওঁ আৰু ৰাতিপুৱা সেই লৈ যাওঁ গাখীৰ উপচি থাকে নিজে ওলাই থাকে সেইবোৰ এনে গৰু আমাৰ ঘৰতো আছে খালি নিজে গাখীৰ দিয়া গৰু নাই কিন্তু মিছা কথা কব নাপায় মোৰ আছে যেনিবা আছে ন কোনোবা দিনা পাক এটা মাৰিম তোমালোকৰ পিনে আমাৰ ঘৰলৈ কিন্তু ঢেৰ আছে নহয় আমিও তোমাৰ মানে আমাৰ নাই বুলিয়ে কব লাগিব এতিয়া কাহানিকে যাবা বাৰু পৰহিলে মানে যাম বুলি ভাবিছো পৰহিলে এটা কাম কৰিবাচোন পৰহিলে তুমি নাযাবা কেলে পৰহিলে মানে মই এই ডক্তৰ এজন লগ কৰিবলৈ যোৱা কথা আছে পৰহিলে যাব নালাগে বেলেগ এদিন যাবাচোন মোলৈ ফোন কৰিবা আৰু হেৰি কৰো মই বহাচোন দেই নহয় অকমান বহা আকৌ বহা মানে তোমাৰ তোমাৰ এটা কথা নহয় কি হ'ল এই কথা এটা মনত পৰিলে তোমাৰ গৰু বুলি ক'লেও মনত পৰিলে তোমাৰ যে দদাইদেউ এজন যে আছিলে যে দদাইদেউ গাখীৰ খীৰাই থাকোতে যে ফকনে তোমাৰ গৰুৱে লঠিয়াই ভৰি এটা হাত এখন ভাঙিছিলে যে তেওঁ মানে এতিয়া বহুত দিন দেখা নাই মানুহজন মানে কি মানে হেৰি চেৰি কৰিলে নে ঠিকে আছে নে নাই স্বাস্থ্য বেয়া ভাল ডক্তৰ নাপালে আকৌ এতিয়া ভিতৰতে থাকে মানুহজন ডক্তৰ ভাল নাপালে কেলে তোমাৰ এতিয়াতো ভাল ভাল ডক্তৰ আছে ক'ত আছে তুমি কি কথা কোৱা হে তুমি ডক্তৰৰ কথা কৈছা ডক্তৰ আজি মোৰ সেই মোমাইটোৰ এটা ল'ৰা এটা আছিলে তোমাৰ ভৰিটো ভাগিলে নহয় ভৰিটো ভাগিলে তোমাৰ এতিয়া কি কৰিবা আমিতো লৈ গলো এঠাইলে ডক্তৰৰ ওচৰলৈ নিলো আৰু তোমাৰ ভৰি কাঠৰ এটা ভৰি লগাই দিলে নহয় কাঠৰ ভৰি এটা লগাই দিলে কাঠৰ ভৰিটো তোমাৰ লগাই দিলে মানে সেইটো ভৰি এতিয়া দৌৰি খেলা ধূলা কৰি ফুৰিছে ন এই মানে হেৰিও বায় এই পথাৰত হাল বায় কেতিয়াবা তোমাৰ এই নাঙল নাথাকিলে ভৰিটোকে ফচাই লৈ একদম হাল বাই ঘূৰি ফুৰে তুমি সেইটোতো বাদ দিয়া আৰু তাতকে আৰু এটা কথা কম তুমিতো এইটো পগলাই হৈ যাবা তোমাৰ আমাৰ সেই জেঠাই ল'ৰা এটা আছিলে জেঠাইদেউৰ ল'ৰা এটা আজি তোমাৰ 3 বছৰ মানৰ আগৰ কথা 3 বছৰ মানৰ আগৰ কথা তোমাৰ গৰু এৰাল দিবলৈ গৈছিলে গৰু এৰাল দিবলৈ যাওঁতে তোমাৰ মানে ট্ৰেইনৰ চিৰি এটা পাৰ হব লাগে তাৰ পৰা এনেকে লৈ যাওঁতে সিহঁতি গাড়ীজনী লৈ গৈছিলে তেনেকুৱাতে ট্ৰেইন এখন গুচি আহিলে নহয় তোমাৰ কাটি দিছেও কৰি দিলে গৰুজনীও কাটিলে মানুহটোও কাটিলে শেষ নহলে তুমি ডক্তৰ মই কলো নহয় ডক্তৰ সেইবোৰে ডক্তৰ বুলি কয় ডক্তৰ এজনে পালে বাহিৰৰ পৰা আহিছিলে নেকি লগাই দিলে নহয় জইন লগাই দিলে কি লগাই দিলে জইন লগাই দিলে মানে তোমাৰ পিছ চাইডটোতো নাই তাৰ চেপেটা কৰি পেলালে গৰুজনী পিছ চাইডটো আছিলে নহয় 2টা লগাই দিলে জইন লগাই দিলে জেঠাইদেউ এতিয়া তোমাৰ আগফালটো জেঠাইদেউৰ ল'ৰাটো পিছফালটো মানে গাই গৰুজনী পিছফালটো লগাই দিলে এইটো নাই এতিয়া তোমাৰ অফিচলৈ গৈ অহা যোৱা কৰি আছে অফিচ যাওঁতে 2 লিটাৰ গাখীৰ দি থৈ যায় যাওঁতে গাভিনী হলে কবিচোন মোলৈ